আজি আমি গৈ আছোঁ আমাৰ 12 বজীয়া হাতী বান্ধা দলঙৰ তলত মানে প্ৰতিটো মানে আমাৰ মানে চেষ্টা পিকনিক প্লেচ মানে একদম পুৰা একদম চেষ্টা মানে আমাৰ চবৰে ওচৰ পাজৰে চবেই খানা খায় মানে আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু 2 কিলোমিটাৰ মান নহয় তো আমি মানে তাত মানে এটা পিকনিক এটা খাব গৈ আছোঁ মানে খানা এটা খাব গৈ আছোঁ তো তাত মানে পুৰা গাহৰি দিব মানে পুৰা খাতৰা খানা হ'ব মানে তো দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো আমি এতিয়া যাওঁ গাইছ এতিয়া আমাৰ মানে ব্ৰেকফাষ্ট চলি আছে চাহ কণী কল আৰু চাক না মানে তো মজা পিকনিকটো বঢ়িয়া লাগি আছে গাইছ পানী আনিব গৈছিলে চাওক এয়া সুবিধাটো মানে ওচৰতে পালে হয় আমাৰ সুবিধা হয় চাওক গাইছ আপোনালোকে দেখিব পাইছে চবেই মাত্ৰ খোৱা বোৱাত ব্যস্ত চাওক এইটো ভাৰ্গৱ চাওক আমি মানে গাইছ আমি মানে এতিয়া আহোঁতে আমি মজা লাগিলে কিন্তু হয়নে নহয় দোষ চাওক গাইছ ইয়াত গৰু বহুত আছে ইয়াত গৰু বহুত পাব মানুহক লগ পাওক নাপাওক কিন্তু বনৰীয়া গৰু বহুত লগ পাব মানে ঘৰচীয়া গৰু বহুত লগ পাব বনৰীয়া মানে অঁ যি ভাবে আৰু ৰাস্তা ইয়াত আছে মেইন ৰাস্তাৰ ওচৰতে অলপ সোমাই আহিলে আপুনি পাব এইখিনিতে বহুত বিলখন আছে একদম খাবলৈ বহিছোঁ এয়া চাওক কি আগলতি পাত চব বঢ়িয়া বঢ়িয়া চব আগপাতে পাব গাইছে এইখনৰ আগপাত এয়া চাওক গাইছ এয়া চাওক এয়া আমি পানী এয়া চাওক এয়াতো মোক গৰম পানী গাইছ সেইকাৰণে কাজিয়া হৈ গৈছে এয়া চাওক নাখাবি এয়া চাওক ই পালে গৰম পানী খায় এয়া ভাত দি আছে আমাক এতিয়া বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে আমাৰ ভাৰ্গৱ নাথ মোৰ লগৰ চাওক কি সুন্দৰ গছ গছনি আছে একদম মজা একদম পুৰা চেষ্টা পিকনিকৰ জেগা গাইছ আমি আহোঁতে টমটমত আহিছোঁ যদিও আমি আধা বাটৰ পৰা কিন্তু চাইকেল লৈ আহিছোঁ আকৌ দেই গাইছ পাপৰ দি আছে ছোৱালীজনীয়ে মোক 2খন দিবানে দিয়া দিয়া হ'ব হ'ব এখনে হ'ব হ'ব আহি গ'ল আমাক নিবলৈ গাড়ী গাইছ ট্ৰেইন আহি গ'ল দেখিছে কাকা বহি আছে ৰান্ধনীয়ে মাংস দি আছে আৰু মাংস দি আছে ৰান্ধনীয়ে কি ৰাতিলৈ খাবা চাওক চাওক গাইছ মাংস দি দিলে আমাক চবকে গাহৰি মাংস আছে গাইছ চালাড দি আছে আমাক এয়া দালি ক'ত আছে আৰু ভাজি এয়া চাওক গাইছ আহি আছে চব এটাকে মানে আহি আছে আৰু এয়া গাইছ ৰান্ধনীয়ে মোক মানে ইয়াত মাংস দিছে ইয়াত দালি তৰকাৰী কেনেকৈ খাওঁ মানে চবেই খাব লৈছে গাইছ খাই বৈ আমি আপোনালোকক ধুনীয়াকৈ মানে দেখাম আৰু লাষ্ট ফিনিচিংখিনি গাইছ আমি যাব লাগে এতিয়া ঘৰত তো ছাৰে কি কৰি আছে আমাৰ খাই বৈ শেষ আমি এতিয়া যাওঁ গাইছ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ গাইছ এই দলংখন আৰু ইয়াত সূৰ্য অস্ত গ'ল আমি আহি আছোঁ ভাৰ্গৱৰ সৈতে মোৰ লগত মোৰ সহযোগী আমি টেক্সি লৈ আহি আছোঁ গাইছ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব থেংক ইউ গাইছ